এখন সভাত গৈ সাংসদ অজিত কুমাৰ ভূঞাদেৱে যি তেওঁ নিজৰ মন্তব্য প্ৰকাশ কৰিলে সেই সমগ্ৰ কথাখিনি এনেধৰণৰ আছিলে যে বিদেশী লোকসকলক তখামত কৰিবলৈ গৈ বৰেণ্য সাহিত্যিক ছাৰ সৈয়দ আব্দুল মালিক আৰু ইমৰান ছাৰ বিষয়ে এনেকৈ ক'লে যে এই লোকসকলে যদি অসম সাহিত্য সভাৰ সভাপতি হ'ব পাৰে আজমল ডাঙৰে কিয় অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। গতিকে এই কথাষাৰক আমি সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা আমি তীব্ৰ ধিক্কাৰ দিছোঁ। আপোনাৰ মই অজিত কুমাৰ ভূঞাদেৱক ক'ব খুজিছোঁ যে আপোনাৰ যিটো চিন্তাধাৰা আপোনাৰ চিন্তাধাৰাটো অসমৰ ৰাইজে বুজি পোৱাত অসুবিধা হোৱা নাই, কাৰণ আপুনি বাংলাদেশৰ মূলৰ বকোচাত উঠি আজি সাংসদ হৈছে। কা আন্দোলন কৰাৰ পিছে আপুনি নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে আপুনি সাংসদ হৈছে অসমৰ ৰাইজে জানে। আৰু যোৱাকালি আপুনি যি বক্তব্য কৰিছে এই বক্তব্যৰ দ্বাৰা সম্পূৰ্ণৰূপে প্ৰমাণ হৈছে যে আপুনি বিদেশী মূলৰ লোকক নেতৃত্ব দিয়া ব্যক্তিক আপুনি সমৰ্থন কৰিছে। গতিকে অসমৰ ৰাইজে জনাৰ বাকী নাই। আৰু লগতে আপোনাক আমি সকিয়নি দিছোঁ যে এনেকুৱা স্বনামধন্য ব্যক্তিসকলৰ কথা আপুনি যিটো কৈছে, ছাৰ সৈয়দ আব্দুল মালিকে কেতিয়াও নিজকে প্ৰথমে মুছলমান বুলি কোৱা নাছিলে, নিজকে প্ৰথমে অসমীয়া বুলি পৰিচয় দিছে। গতিকে এই ব্যক্তিসকলক যোৱাকালি সভাখনত আপুনি মুছলমানকৰণ কৰিলে। গতিকে আপোনাৰ মানসিকতাক আমি ধিক্কাৰ দিছোঁ। আৰু লগতে বিভিন্ন দেশৰ মুছলমানৰ লগত আপুনি আমাক গৰিয়ামৰীয়া দিশীসকলক একেই মুছলমানে হাৰত থিয় কৰাইছে। গতিকে অসমৰ গৰিয়ামৰীয়া দিশীসকলৰ এটা নিজস্ব পৰিচয় আছে। সুকীয়া জনগোষ্ঠীৰ লগ হৈ আমি আমাৰ কথা কৈ আপুনি